দুৰ্গা পূজালৈ আৰু বেছি দিন নাইয়ে হয়নে দৰ্শকসকল? এয়া 2026 চনৰ মাৰ্চৰ 24 তাৰিখৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে বাসন্তী পূজা অৰ্থাৎ প্ৰকৃত দুৰ্গা পূজা। আচ্ছা, এই মাৰ্চৰ মাহত যে মই দুৰ্গা পূজা বুলি কৈছোঁ, কোনোবাই আচৰিত হৈছে নেকি বাৰু? আচৰিত হ'ব লগা একো নাই, এই কথাটো হয়তো বহুতে জানে। প্ৰতি বছৰে বসন্ত কালত যি বাসন্তী পূজা হয়, সেই বাসন্তী পূজাই হৈছে আচলতে প্ৰকৃত দুৰ্গা পূজা। আৰু এই দুৰ্গা পূজাৰে প্ৰচলন হৈ আহিছিলে অতীজৰে পৰা। আৰু শাৰদীয় যি দুৰ্গা পূজা সেয়া শ্ৰী ৰামচন্দ্ৰ প্ৰভুৱেহে আৰম্ভ কৰিছিল। আৰু শাৰদীয় দুৰ্গা পূজা হৈছে অকাল বোধন দুৰ্গা পূজা। সেইটো কাৰণে মানে কি হয়, এই যে বাসন্তী পূজা যে হয়, মানে মাৰ্চৰ পাহত যি দুৰ্গা পূজা হয়, এই দুৰ্গা পূজা মানে দেৱীৰ জাগ্ৰত সময়ত, তেওঁ যেতিয়া সাৰে থাকে সেই সময়ত কৰা হয়। আৰু বাসন্তী পূজা সেইকাৰণে বেছি প্ৰশস্ত। গোটেইখিনি কথাবোৰ আপোনালোকক বুজাই কৈ আছোঁ, যিসকলে ইমান দিনে জনা নাছিলে যে বছৰত আচলতে দুটা দুৰ্গা পূজা হয়। দৰাচলতে কথাটো কি হয়, আমাৰ মনুষ্যৰ কাৰণে যে এটা বছৰ, এই এটা বছৰ আচলতে দেৱগণৰ কাৰণে মানে ভগৱানসকলৰ কাৰণে এটা দিন মাত্ৰ। মানে কথাটো হৈছে, আমাৰ মনুষ্যৰ যিহেতু এটা বছৰ, দেৱগণৰ কাৰণে এটা দিন মাত্ৰ, গতিকে সেই এটা বছৰৰ মাঘৰ পৰা আহাৰ মাহলৈ হৈছে উত্তৰায়ণ, মানে দেৱগণৰ কাৰণে দিন, তেওঁলোকে সেইখিনি সময়ত সাৰে থাকে। আনহাতে শাওণৰ পৰা পুহ মাহলৈ সেইখিনি হৈছে দক্ষিণায়ন, আৰু সেইখিনি সময় দেৱগণৰ কাৰণে নিশা, তেওঁলোকে সেইখিনি সময়ত নিদ্ৰামগ্ন অৱস্থাত থাকে। সেইকাৰণে এটা কথা লক্ষ্য কৰিবচোন দৰ্শকসকল, বেছিভাগ পূজা পাঠ উত্তৰায়ণতে হয়। দক্ষিণায়নত পূজা কৰিব পাৰি, পূজা কৰাত বাধা নাই। এতিয়া মানে কেনেকুৱা হয়, ধৰক যদি মাক বা দেউতাক শুই থাকে, সন্তানৰ যদি মাক দেউতাকক বহুত বেছি আৱশ্যক হয় বা কিবা অসুবিধা পায়, জানো মাক দেউতাকক নজগাব শুৱাৰ পৰা। ঠিক তেনেকৈয়ে আমাৰ মনুষ্যৰ ঘৰত যদি কিবা পূজা পাঠ কৰিব লগা হয় বা কিবা ধৰক তেনেকুৱা হৈছে, নিশ্চয় আমি দক্ষিণায়নৰ সময়তো পূজা কৰিব পাৰোঁ। কিন্তু কথাটো হৈছে, ধৰক এয়া বোলে কি বুলি কয়, ধৰক দুৰ্গা পূজা, শিৱৰাত্ৰি, তেনেকুৱা ধৰণৰ পূজাবিলাক আচলতে এয়া উত্তৰায়ণৰ সময়তে হয়। আৰু এইখিনি কথা মই কোৱা কথা একেবাৰে নহয়, এইখিনি সম্পূৰ্ণ শাস্ত্ৰসন্মত কথা। আমাৰ ভাৰতবৰ্ষত শক্তি পূজা কিমান হাজাৰ বছৰ আগৰ পৰা চলি আহিছে সেয়া কোনেও মানে নিশ্চিত কৰি ক'ব নোৱাৰে। কিন্তু এইটো কথা সত্য যে প্ৰাক ঐতিহাসিক যুগৰ আগৰ পৰাই আমাৰ ভাৰতবৰ্ষত শক্তি পূজা চলি আহিছে। এতিয়া দৰ্শকসকল, বেদৰ উপৰিও বিভিন্ন পুৰাণ, যেনেকৈ ধৰক ব্ৰহ্মবৈবৰ্ত পুৰাণ, কালিকা পুৰাণ, দেৱী ভাগৱত পুৰাণ, মাৰ্কেন্দেয় পুৰাণ, শিৱ পুৰাণ ইত্যাদি বিভিন্ন শাস্ত্ৰত দেৱী পূজাৰ উল্লেখ বৰ সুন্দৰকৈ। তদুপৰি বৌদ্ধ তন্ত্ৰ হৈছে আমাৰ সনাতন ধৰ্মৰ এটা ভাগ, আৰু বৌদ্ধ তন্ত্ৰতো শক্তি পূজাৰ কথা বৰ সুন্দৰকৈ উল্লেখ আছে। মাৰ্কেন্দেয় পুৰাণৰ চণ্ডী খণ্ডত এয়া বাসন্তী পূজাৰ উল্লেখ বৰ সুন্দৰকৈ আছে। মানে বাসন্তী পূজা শাৰদীয় দুৰ্গা পূজাতকৈ বহুত বেছি পুৰণা। মই ইতিমধ্যে আপোনালোকক ক'লোৱে যে শাৰদীয় দুৰ্গা পূজা আচলতে শ্ৰী ৰামচন্দ্ৰ প্ৰভুৱেহে আৰম্ভ কৰিছিলে। কিয় কৰিছিলে কৈ আছোঁ বাৰু এতিয়া মই কথাটো। বাসন্তী পূজাৰ আৰম্ভ কেনেকৈ হৈছিল বুলি যদি ক'বলৈ যাওঁ, তাৰে আঁৰত আচলতে বিভিন্ন উপাখ্যান আছে। মই তাৰে এটা উপাখ্যান কৈ দিছোঁ। মেধা ঋষিৰ উপদেশক্ৰমে ৰজা সুৰথ আৰু বৈশ্য মেধাৱীয়ে নদীৰ বালিৰে মূৰ্তি তৈয়াৰ কৰি বাসন্তী পূজাৰ সূচনা কৰিছিলে। আৰু এই পূজা তেওঁলোকে বসন্ত কালতে আৰম্ভ কৰিছিলে, আৰু তেতিয়াৰ পৰাই বাসন্তী পূজাৰ আৰম্ভ হোৱা বুলি বিভিন্ন শাস্ত্ৰত উল্লেখ আছে। বাসন্তী পূজা আৰু শৰৎকালত যি শাৰদীয় দুৰ্গা পূজা হয়, এই দুয়ো পূজাৰ নিয়ম একেই। মানে কথাটো হৈছিল কি, শ্ৰী ৰামচন্দ্ৰ প্ৰভুৱে যেতিয়া সীতা মাক ৰাৱণৰ হাতৰ পৰা মোকলাই আনিবলৈ তেওঁ যুদ্ধ কৰিছিলে, সেই যুদ্ধত যাতে তেওঁ জয়ী হয়, সেইকাৰণে তেওঁ এই বাসন্তী পূজায়ে শৰৎকালত কৰিছিলে। একেই নিয়ম, গতিকে নিয়ম বেলেগ নহয়। সেই সময়ত দেৱী নিদ্ৰামগ্ন অৱস্থাত আছিলে, কিন্তু যিহেতু তেওঁ বিপদত পৰিছিলে, সীতা মাক ঘূৰাই নিব লাগে, যুদ্ধ কৰিব লাগে, এইফালে ৰাৱণোতো বহুত পৰাক্ৰমী আছিলে, ৰাৱণেও ধৰক তেনেকৈ সাধনা কৰিছিলে, গতিকে ৰাৱণক কেনেকৈ হৰুৱাব। সেইকাৰণে সেই শৰৎকালত এই বাসন্তী পূজাৰ যি নিয়ম, সেই নিয়মেৰে তাৰমানে তেওঁ শাৰদীয় দুৰ্গা পূজা পালন কৰিছিলে। গতিকে এই দুয়োটা দুৰ্গা পূজা একে। কথাটো হৈছে কি, যিহেতু বাসন্তী পূজা দেৱীৰ উত্তৰায়ণৰ সময়ত কৰা হয়, মানে দেৱী জাগ্ৰত অৱস্থাত কৰা হয়, গতিকে এই বাসন্তী পূজাক বেছি প্ৰশস্ত বুলি কোৱা হয়। আনহাতে যেনেকৈ ধৰক শাৰদীয় দুৰ্গা পূজাত সন্ধি পূজা কৰা হয় বা নৱৰাত্ৰি পালন কৰা হয়, ঠিক তেনেদৰে বাসন্তী পূজাটো সকলোখিনি কৰা হয়। আৰু বাসন্তী পূজাটো নৱপত্ৰিকাৰ প্ৰৱেশ নিশ্চয় হয়। আৰু আমাৰ অসমত যিসমূহ প্ৰাচীন শক্তি পূজাৰ স্থলী আছে, মানে তেনেকুৱা আমাৰ দেৱীৰ পীঠসমূহ আছে, যেনেকৈ ধৰক কামাখ্যা শক্তিপীঠ, তাৰপিছত বালিলেচা, বিল্লেশ্বৰ দেৱালয়, আৰু এই মুহূৰ্তত হয়তো মোৰ তেনেকৈ নাম মনলৈ অহা নাই বাৰু, আৰু ৰঙিয়াত যে আছে দীপ্তেশ্বৰী দেৱালয়, এনেকুৱা ধৰণৰ প্ৰাচীন মন্দিৰসমূহতো বহুত ধুমধামেৰে বাসন্তী পূজা নিশ্চয় পালন কৰা হয়।
আৰু কোনোবাই যদি ইচ্ছা কৰে শাৰদীয় দুৰ্গা পূজাৰ দৰে নিশ্চয় এয়া বাসন্তী পূজাটো নৱৰাত্ৰি নিশ্চয় পালন কৰিব পাৰে। আৰু বহুতৰে কি হয়, শাৰদীয় দুৰ্গা পূজাৰ সময়ত ধৰক অফিচ কাছাৰী বন্ধ থাকে, বহুতে অসমৰ বাহিৰলৈ বা তেনেকৈ ক'ৰবালৈ ফুৰিবলৈ যাব খোজে, গতিকে সেই সময়ত নৱৰাত্ৰিও পালন কৰিব মন যায়। এইফালে ধৰক শাৰদীয় দুৰ্গা পূজাৰ সময়ত পৰিয়ালৰ লগত ক'ৰবালৈ মানে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনাও থাকে। তেনেকুৱা ক্ষেত্ৰত নিশ্চয় এয়া বাসন্তী পূজাৰ যি নৱৰাত্ৰি সেয়া পালন কৰিলে ধৰক বোলে শাৰদীয় দুৰ্গা পূজাত তেওঁ বাহিৰলৈ ক'ৰবালৈ ফুৰিবলৈ গ'ল বা তেনেকুৱা ধৰণৰ নিশ্চয় কৰিব পাৰে। কাৰণ কি আমি সাংসাৰিক জীৱন এটা অতিবাহিত কৰি আছোঁ ন, গতিকে পূজা পাঠো কৰিব লাগিব, পৰিয়ালকো সময় দিব লাগিব, তেনেকুৱা হয় কথাটো। বাসন্তী পূজাৰ অষ্টমীৰ দিনাখন মা অন্নপূৰ্ণাৰ পূজা কৰা হয় আৰু সেইদিনাখনকে অশোকাষ্টমী বুলি কোৱা হয়। আৰু সেইদিনাখন বিশ্বাস কৰা হয় যে আমাৰ ব্ৰহ্মপুত্ৰ নদী মা গংগাৰ দৰে পবিত্ৰ হৈ উঠে, আৰু সেইকাৰণে বহুতে তেওঁলোকৰ পৰিয়ালৰ ধৰক যাৰ ইতিমধ্যে মৃত্যু হৈছে, কাৰোবাৰ যদি অস্থি বিসৰ্জন দিব লগা থাকে, সেই অশোকাষ্টমীৰ দিনাখনে ব্ৰহ্মপুত্ৰ নদীত সেয়া অস্থি বিসৰ্জন দিয়ে। আৰু বাসন্তী পূজাৰ নৱমীৰ দিনাখনক ৰাম নৱমী বুলি কোৱা হয়, কাৰণ কিয় সেইদিনাখনে শ্ৰী ৰামচন্দ্ৰ প্ৰভুৰ জন্ম হৈছিলে। কিন্তু বাসন্তী পূজাৰ দশমীক বিজয়া দশমী বুলি কোৱা নহয়, কাৰণ কিয় বাসন্তী পূজাৰ দশমীৰ দিনাখন শ্ৰী ৰামচন্দ্ৰ প্ৰভুৱে ৰাৱণৰ বধ কৰা নাছিলে, তেওঁ বধ কৰিছিলে শাৰদীয় দুৰ্গা পূজাৰ দশমীৰ দিনাখনহে। সেইকাৰণে শাৰদীয় দুৰ্গা পূজাৰ দশমীৰ দিনটোকহে বিজয়া দশমী বুলি কোৱা হয়। আৰু বছৰটোত দৰাচলতে 4টা নৱৰাত্ৰি হয়, তাৰে 2টা হৈছে প্ৰকট নৱৰাত্ৰি আৰু 2টা হৈছে গুপ্ত নৱৰাত্ৰি। গুপ্ত নৱৰাত্ৰিত দীক্ষিত মানে গুৰুৰ ওচৰত যিসকলে মন্ত্ৰ দীক্ষা লৈছে সেইসকল সাধক সাধিকাৰ কাৰণেহে। বাকী থাকিল 2টা প্ৰকট নৱৰাত্ৰি। এই প্ৰকট নৱৰাত্ৰি 2টাৰে এটা এয়া বাসন্তী পূজাৰ সময়ত পৰে, আনটো প্ৰকট নৱৰাত্ৰি শাৰদীয় দুৰ্গা পূজাৰ সময়ত পৰে। গতিকে এই বছৰটোত যিহেতু 2টা প্ৰকট নৱৰাত্ৰি আছে, গতিকে যাৰ যেনেকৈ ইচ্ছা নিশ্চয় এই প্ৰকট নৱৰাত্ৰি পালন কৰিব পাৰে। আৰু এয়া বাসন্তী পূজাৰ মাহাত্ম্য বহুত আছে, মই মানে কৈ শেষ কৰিব নোৱাৰোঁ। বিভিন্ন পূজা পাঠ কৰিব পাৰি এইখিনি সময়ত, বিভিন্ন মাংগলিক কামসমূহ আৰম্ভ কৰিব পাৰি। আৰু বোলে কোনোবাই এইখিনি সময়তে ঘৰত কিবা পূজা পাঠ কৰে, নিশ্চয় কৰিব পাৰে। মানে বাসন্তী পূজাৰ মই মাহাত্ম্য কৈ শেষ কৰিব নোৱাৰোঁ। আৰু কথাটো হৈছে কি, শাৰদীয় দুৰ্গা পূজা যিহেতু বেছি উলহ মালহেৰে পালন কৰা হয়, সেইকাৰণে শাৰদীয় দুৰ্গা পূজা বেছি মানে জনপ্ৰিয়। কিন্তু যদি মই আধ্যাত্মিক দৃষ্টিভংগীৰ ফালৰ পৰা চাবলৈ যাওঁ, বা বিভিন্ন শাস্ত্ৰত যেনেকৈ উল্লেখ আছে, আৰু আনহাতে দেৱীৰ যিহেতু সাৰে থকা অৱস্থাত কৰা হয়, বাসন্তী পূজাৰ মাহাত্ম্য বহুত বেছি। এতিয়া কমেণ্ট কৰি ক'বচোন দৰ্শকসকল, কোনে আজি প্ৰথম শুনিছে যে আচলতে মানে প্ৰকৃত দুৰ্গা পূজা যে হৈছে এয়া বাসন্তী পূজা। কমেণ্ট কৰি জনালে কথাখিনি নথৈ আনন্দিত হ'ম। আৰু যিসকলে নাজানে নিশ্চয় আপোনালোকে কথাখিনি তেওঁলোকক জনাই দিবলৈ মই অনুৰোধ জনালোঁ। যিহেতু আমি সনাতনী, আমাৰ পূজা পাঠ কেনেকৈ কি হয়, সত্য কথাখিনি, শাস্ত্ৰসন্মত কথাখিনি আমি সকলোৱে জনাটো বহুত বেছি দৰকাৰ। আৰু আজি বহুত বছৰ আগৰ পৰাই নৱৰাত্ৰি কি ধৰণে পালন কৰিব পাৰি ধৰক সহজকৈ গৃহস্থ লোকে, সেই বিষয়ে মই বিতং ভিডিঅ' মই দিয়ে আছোঁ। আৰু কোনোবাই কৈছিলে যে আকৌ এবাৰ ভিডিঅ' দিব লাগে, ঠিক আছে। কেনেকৈ নৱৰাত্ৰিত আসন পাতিব পাৰি, ঘট স্থাপন কৰিব পাৰি, গোটেইখিনি মোৰ যোৱাবাৰ মই ভিডিঅ' এটা দিছিলোঁ। সেই ভিডিঅ'টো বাৰু অকণমান এডিট কৰি মই ৰিপ'ষ্ট কৰি দিম। আৰু লগতে বাসন্তী পূজাৰ তিথি, সন্ধি পূজা কেতিয়া, গোটেইখিনিৰ মই তিথিখিনিও উল্লেখ কৰি ভিডিঅ' এটা দি দিম নে বাৰু? আপোনালোকে জানিব বিচাৰেনে? কমেণ্ট কৰিব, নিশ্চয় জনাম। আৰু বাকী আপোনালোকৰ যদি আৰু কিবা প্ৰশ্ন আছে নিশ্চয় কমেণ্ট কৰি সুধিব পাৰে, মই যিমানখিনি পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তাকে আৰু আহি পেলাই বেছিদিন নাই বাসন্তী পূজা, শুভকামনা জনালোঁ সকলোকে, যাতে বাসন্তী পূজা খুব সুন্দৰভাৱে পালন কৰিবলৈ, বা নৱৰাত্ৰি যিসকলে পালন কৰিম বুলি ভাবিছে, মা আদ্যা শক্তিয়ে যাতে তেওঁলোকক খুব সুন্দৰকৈ আশীৰ্বাদ কৰে, সেয়াই আৰু। ঠিক আছে দিয়ক বাৰু, আশা ৰাখিলোঁ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকণমান টিকলামান হ'লেও কিবা এটা কামত আহিছে। তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছোঁ। জয় মা কামাখ্যা, ওম নমঃ শিৱায়।